হাই গাইজ, মই আহি পাইছোঁ নবৌহঁতৰ ঘৰত। এজনী মোৰ নবৌ মানে বৰ্তাৰ বোৱাৰীয়েক আৰু নবৌৰ ল'ৰা। মই বহুত দিনৰ মূৰত নবৌহঁতৰ ঘৰত আহিছোঁ। নবৌয়ে ভাত খাই যাবলৈ দিলে। এই ভাত ৰেডি কৰিছে মোৰ বাবে। মাংস, দালি, ভাজি, মাছ, নেমু, জলকীয়া, পিঁয়াজ সকলোখিনি দিছে। আৰু হাই গাইজ, মই এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ মই আহিছোঁ। মই বিস্মিতা। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা জনাবচোন, কমেণ্ট কৰি সকলোৱে জনাব। আৰু মই এনেকৈ ভিডিঅ' লৈ থাকিম। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ইয়াত পুনৰ দেখাইছোঁ নবৌ। ক'ৰবাত কোনোবাই দেখিলে মাত দিব। মোৰ নবৌ হয়, বহুত মৰম লগা নবৌ, বগা মুখৰ হয়, বহুত মৰম কৰে আমাক। এতিয়া নবৌয়ে বনোৱা খানা আকৌ এবাৰ দেখাই দিছে। বহুত টেষ্টি বনায় বগা মুখৰ। হাই গাইজ, আজিলৈ ইমানতে সামৰিলোঁ। গুড নাইট, বাই।